Hello friends, আজি মই লৈ আহিছোঁ এটা টেষ্টি মচুৰ দালিৰ চাটনি ৰেচিপি। ইয়াৰ বাবে মই অলপমান মচুৰ দালি অলপ সময়ৰ কাৰণে তিয়াই থৈছিলোঁ আৰু সেইখিনি ভালদৰে ধুই ল'লোঁ। লগতে কেইফুটামান নহৰু, এটুকুৰা আদা, কেইটামান জলকীয়া, কেইখিলামান মান ধনিয়াৰ পাত আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া গোটেইখিনি এটা মিক্সি জাৰত লৈ ল'ম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এনেদৰে যদি এবিধ চাটনি খোৱা নাই, আশা কৰিছোঁ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈকে যদিহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। এয়া গোটেইখিনি এটা মিক্সি জাৰত লৈ লৈছোঁ। আৰু ইয়াত মই এতিয়া অকণমান পানী দি ল'ম। ইয়াৰ লগতে সোৱাদ অনুযায়ী অলপমান নিমখ দি লৈছোঁ। নিমখৰ পৰিমাণটো সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। আৰু গোটেইখিনি এতিয়া ভালদৰে মিক্সিত এটা পেষ্ট বনাই ল'ম। এয়া চাওক, আমাৰ চাটনিখিনি প্ৰায় ৰেডি হৈ গৈছে। আৰু ইয়াত মই এতিয়া এচামুচ মিঠাতেল দি লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে পুনৰ মিক্স কৰি ল'ম। এয়া চাওক, আমাৰ খুব সহজতে বনোৱা টেষ্টি মচুৰ দালিৰ চাটনি ৰেডি হৈ গৈছে। আৰু আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে যদি বনোৱা নাই, তেনেহ'লে এবাৰ বনাই খাব আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব।